হেল্ল' ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ MI ডিজিটেল ছাৰ্ভিচলৈ। আজি আপোনালোকক দেখাব গৈ আছোঁ ভোটাৰ ID আৰু আধাৰ কাৰ্ড কেনেকৈ লিংক কৰিব। চ' বেছি দেৰি নকৰি আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভোটাৰ ID আৰু আধাৰ কাৰ্ড লিংক কৰাৰ কাৰণে আপোনালোকে প্ৰথমে এটা ছফ্টৱেৰ ডাউনলোড কৰিব লাগিব। প্লে ষ্ট'ৰ খুলি ল'ব। ইয়াতে ভোটাৰ হেল্পলাইন বুলি ছফ্টৱেৰ এটা পাব। এইখনে হয়, এইটো ইনষ্টল কৰি ল'ব। ইনষ্টল হোৱাৰ পিছত ইয়াত অপেন লিখা আছে যে অপেনত ক্লিক কৰি দিব। নেক্সটত ছফ্টৱেৰখন খুলিবলৈ অলপমান সময় লাগিব। ইয়াৰ পিছত আপোনালোকে চাব ডিছক্লেমাৰ এটা আহিছে। এই ডিছক্লেমাৰ আপোনাৰ এগ্ৰি কৰিব লাগিব। ইয়াতে চাওক বাওঁফালে বক্স এটা দিয়া আছে, চেক বক্স, আৰু লিখা আছে আই এগ্ৰি বুলি। চেক বক্সত এবাৰ ক্লিক কৰক, তাৰপিছত সোঁফালে দিয়ে নেক্সট বাটনত ক্লিক কৰক। ইয়াৰ পিছত আপোনালোকে লেংগুৱেজ আপোনাৰ যোনটো সুবিধা হয় বুজিবৰ কাৰণে সেইটো চিলেক্ট কৰিব লাগে। ইয়াত মই ইংলিছ চিলেক্ট কৰি আছোঁ, আৰু ইংলিছ হ'লেই ভাল হয় বুজাত। সকলোৱে ছফ্টৱেৰখন খোলাৰ পিছত এনেকুৱা ইণ্টাৰফেচ পাব। ইয়াতে আপুনি যিহেতু ভোটাৰ আইডিৰ লগত আধাৰ কাৰ্ড লিংক কৰিব আহিছে, সেইকাৰণে ভোটাৰ ৰেজিষ্ট্ৰেশ্যন বুলি এটা অপশ্যন আছে যে ইয়াতে ওপৰত সোঁফালে ইয়াতে ক্লিক কৰিব। ইয়াতে তলত চাওক লাষ্টত এটা অপশ্যন আছে ইলেক্ট্ৰাল অথেণ্টিকেশ্যন ফৰ্ম 6B, ইয়াতে ক্লিক কৰিব। ইয়াৰ পিছত ভোটাৰ মিত্ৰা অপেন হৈ যাব। আপুনি লেটছ ষ্টাৰ্ট ইয়াতে ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ যদি ভোটাৰ ID নাম্বাৰ লগত আছে তেনেহ'লে য়েছ আই হেভ ভোটাৰ ID নাম্বাৰ, আৰু যদি নাই তেনেহ'লে নোট ক্লিক কৰি নেক্সট ক্লিক কৰিব। মোৰ হাতত ভোটাৰ ID নম্বৰ আছে, সেইকাৰণে মই য়েছ আই হেভ ভোটাৰ ID নাম্বাৰ আৰু নেক্সটত ক্লিক কৰি দিম। ইয়াৰ পিছত ওপৰত ভোটাৰ ID যিটো মানে এপিক নাম্বাৰ ইয়াতে এণ্টাৰ কৰিব লাগিব। এপিক নাম্বাৰ এণ্টাৰ কৰাৰ পিছত আপোনাৰ যোনটো ষ্টেট অভিয়াছলি অসমেই হ'ব। চ' অসম ইয়াতে ছিলেক্ট কৰি ল'ব। তাৰপিছত ফেচ ডিটেইলছ, তাৰপিছত আপোনাৰ ৰেকৰ্ড ফেচ হৈ যাব। তলত প্ৰচিডত ক্লিক কৰি দিব। প্ৰচিডত ক্লিক কৰাৰ লগে লগে চাব আপোনাৰ সম্পূৰ্ণ ডিটেইলছখিনি ইয়াতে আহি গৈছে। চ' আৰু এবাৰ নেক্সট কৰি দিয়ক। তাৰপিছত ইয়াৰ ডিটেইলছখিনি গোটেইখিনি পাই যাব। আৰু ইয়াতে তলত চাওক আধাৰ ডিটেইলছ আছে। ইয়াত আপোনালোকে আধাৰ নম্বৰ এণ্টাৰ কৰিব। আধাৰ নম্বৰ এণ্টাৰ কৰি তাৰপিছত তলত আপোনাৰ মোবাইল নম্বৰ এণ্টাৰ কৰিব। নেক্সটত আপোনাৰ ইমেইল ID যদি দিব বিচাৰে তেনেহ'লে ইমেইল ID দিব পাৰে, আৰু নহ'লে ইয়াতে প্লেচ যোনটো লোকেল এৰিয়া হয় এনেকৈ এণ্টাৰ কৰি দিব। এণ্টাৰ কৰি দিয়াৰ পিছত আপুনি এবাৰ ভালকৈ চাই ল'ব আপোনাৰ গোটেই ডিটেইলছখিনি। আধাৰ নম্বৰ, তাৰপিছত মোবাইল নম্বৰ, আৰু ইমেইল ID যদি দিয়ে তেনেহ'লে দিব পাৰে। প্লিজ মই ইমেইল IDও দি আছোঁ।
এইখিনি দিয়া হ'ল ডানত ক্লিক কৰি দিয়ক ডান ক্লিক কৰাৰ লগে লগে 6B ফৰ্মখনৰ যে আছে ইয়াতে প্ৰিভিউ আহি যাব এনেকুৱা প্ৰিভিউ অহাৰ পিছত আপুনি ইয়াতে লাষ্টত কনফাৰ্ম বুলি অপশ্যন এটা পাব ইয়াতে ক্লিক কৰি দিব লগে লগে আপোনাৰ এই ফৰ্মখন সাবমিট হৈ যাব ইয়াতে ৰেফাৰেন্স নাম্বাৰ ইয়াতে দেখা পাই আছে ৰেফাৰেন্স নাম্বাৰ এইটো আপুনি এবাৰ স্ক্ৰিনশ্বট এটা মাৰি ৰাখি দিব নহলে ৰেফাৰেন্স আইডি সেভ কৰি ৰাখি দিব ৰেফাৰেন্স আইডি এইখিনি হয় সৰি এইখিনি ৰেফাৰেন্স আইডি হয় সো হৈ গ'ল এনেকৈ আপোনালোকে যিমান পাৰে যিমান ভোটাৰ আপুনি হেৰি লিংক কৰিব বিচাৰে কৰি দিব পাৰে ভিডিঅ' ভাল লাগিলে লাইক আৰু কমেণ্ট কৰি জনাব বন্ধুসকলে চোৱাৰ কাৰণে শ্বেয়াৰ কৰিব আগলৈ আৰু ভাল ভাল ভিডিঅ' চোৱাৰ কাৰণে আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰিব সকলোকে থকাৰ কাৰণে ধন্যবাদ আপোনালোকক আজিলৈ ইমানেই